আজিও অব্যাহত আছে আৰক্ষীৰ জোৰদাৰ হাই এলাৰ্ট তালাচী অভিযান। গতিকে বাৰে বাৰে ইনফৰমেশ্যন দিয়াৰ পিছতো বনভোজকাৰী দলসমূহে মদ্যপান কৰি এক বৃহৎ জৰিমনাৰ সন্মুখীন হ'ব লগা হৈছে। আজিও ভালেকেইখন গাড়ীক এক বৃহৎ জৰিমনা বিহা হৈছে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা। আৰু চালকসকলক বিশেষ অনুৰোধ, আপোনালোকে অন্তত বনভোজৰ দিনটোত গাড়ী চলাওঁতে সুৰা সেৱন নকৰিব, নহ'লে আপোনাৰ লাইচেন্স বাতিল কৰাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে। আহক ধুনীয়াকৈ আৰু ধুনীয়াকৈ প্ৰতিটো যাত্ৰীৰ বনভোজকাৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি অন্তত বনভোজৰ দিনা গাড়ী চলাওঁতে আপোনালোকে সুৰা সেৱন নকৰিব। ধন্যবাদ।